যিদিনাখন NRC ওলাল অসমত আমি ভাবি থকা 40 লাখ 50 লাখ বিদেশী নাগৰিক ৰাতিৰ ভিতৰতে ভাৰতীয় হৈ গল সেইদিনাখন সেই সকলৰ বিৰুদ্ধে জোৰ লোৱাৰ সাহস কোনো সংগঠনৰ কিয় নাছিলে সেই প্ৰশ্ন আজি আমাৰ কৰাৰ সমাগত যিদিনাখন প্ৰতীক হাজেলা ডাঙৰীয়াই আমাক এখন NRC উপহাৰ দিলে যিখন NRC লৈ আজি সকলো মানুহ আনন্দিত আমি আনন্দিত নহয় আমি দুখত আছো বৰপেটা নগাঁৱৰ বিভিন্ন জাগাৰ একাংশ লোক আজি আনন্দিত তেওঁলোকে কৈছে NRC বাতিল কৰিব নালাগে তাৰ মানে NRC তেওঁলোকক উপকৃত কৰিলে সেই NRC খনৰ বিৰুদ্ধে 5 লাখ মানুহৰ বিৰুদ্ধে ৰাতিয়ে দিনে যুঁজ কৰাতকৈ সেই NRC খন আকৌ এবাৰ নতুনকৈ হওক অমিত শাহ ডাঙৰীয়াই ৰাষ্ট্ৰজুৰি NRCৰ কথা কৈছে তাৰ লগত আমিও একেলগে যাওঁ আমাক এখন ভাল NRC লাগে মোদী ডাঙৰীয়াই অমিত শাহ ডাঙৰীয়াই আমাক মাতি লৈ গল আমি কিয় তেওঁলোকৰ লগত কথা নাপাতিলো ত্ৰিপুৰা নাগালেণ্ড মণিপুৰে যেনেকে নিজৰ কাম আদায় কৰি লৈ গল আমি কিয় আলোচনা নকৰিলো যে অমিত শাহ ডাঙৰীয়া আপুনি আমাক প্ৰতিশ্ৰুতি দিয়ক আপোনাৰ নেতৃত্বত ভাল NRC এখন বনিব 50 লাখ বিদেশী নাম কাটা যাব লাগিব তেনেকুৱা এখন NRC আমাক দিয়ক আমি সেই কথা নকলো আমি 5 লাখ মানুহৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰি আছো কাৰণ আমি ভাবো যে তাতে সেইখিনি কাম কৰিলে আমাৰ অসমখনত বিনাশৰ ফালে অসমখন যাব আন্ধাৰৰ ফালে অসমখন যাব আন্ধাৰ আৰু পোহৰৰ মাজৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰাত আমি কোনো ভয় নকৰো আজি কোনোবাই যদি ভাবে যে কাৰোবাক ধৰ্মঘট কৰিলে যদি কৰবাত সমস্যা সমাধান হয় তেতিয়ালে মই এটাই কথা কম 50 বছৰৰ জীৱনত বহুত ধৰ্মঘট দেখিলো কোনটো সমস্যাৰ সমাধান হল ধৰ্ণা আৰু ধৰ্মঘটৰ মাজেৰে কিন্তু যিদিনাখন মোদী ডাঙৰীয়াই নিজৰ জীৱনৰ এটা ডাঙৰ সংগ্ৰামৰ মাজেৰে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ ভাৰত জননীৰ মুক্তিৰ কথা আৰম্ভ কৰিলে সেৱাৰ কাম আৰম্ভ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতিও খোজকাঢ়ি আহি পেলাই মোদী ডাঙৰীয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সভাত থিয় হ'বলৈ বাধ্য হৈ গল এয়া হল বিশ্বৰ বুকুত ভাৰতক প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম আৰু আমি যদি মোদী ডাঙৰীয়াৰ লক্ষ্যৰে খোজ কাঢ়ো তেওঁ দেখুৱাই দিয়া যদি ৰাস্তাৰে খোজ কাঢ়ো অসমো ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব পাৰে তাক আমি বিশ্বাস কৰোঁ